নমস্কাৰ আশা কৰোঁ সকলো ঠিকে আছে কুশলে আছে এতিয়া আপুনি যদি মোবাইলটো খোলে তেতিয়া হলে ইউটিউবত আপুনি ব্যস্ত হয় আৰু ইউটিউব আপোনাৰ জীৱনত এটা লগৰী হৈ পৰিছে ইউটিউবে আপোনাক শিকায় ইউটিউবে আপোনাক নতুন নতুন কথাৰ বাৰ্তা দিয়ে গতিকে ইউটিউবক আপুনি সাগে কোনো দিনেই কোনো কালেই বৰ্তমান সময়ত ডিনাই কৰিব নোৱাৰে আপুনি এলাগি কৰিব নোৱাৰে মই ভাবিলো যিবিলাক কথা স্কুল কলেজত শিকোৱা নহয় ডাইৰেক্টলি কোৱা নহয় যিবিলাক কথা আমি পাঠ্যক্ৰমত নপঢ়ো ডাইৰেক্টলি যিবিলাক কথা পঢ়ি পেলাই আমি পৰীক্ষা দিব লগা নহয় কিন্তু সেইবিলাক কথাই আমাৰ জীৱনটোত বহুত কথা শিকায় আৰু সেইবিলাক কথাই আমাৰ জীৱনটোত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহুতখিনি সহায় কৰে আৰু আপুনি দেখিব যে যিবিলাক আমি কথা পঢ়ি পেলাই পৰীক্ষা এটা পাছ কৰি আহিছো 3 ঘণ্টা পৰীক্ষা এটা দিছো সেইবিলাক কথা জীৱন যাত্ৰাত কিন্তু কৰবাত থাকি যায় আৰু জীৱনটোত লগা কথাবিলাক কিন্তু আমি বাহিৰাকৈ শিকো আৰু মই পাৰ্সোনালিটি ডেভেলপমেন্ট এণ্ড মাইন্ড পাৱাৰ শীৰ্ষক এই ইউটিউব চেনেলটোৰ দ্বাৰা আপোনাক নতুন নতুন কথা কিছুমান ক'বলৈ চেষ্টা কৰিম নতুন ঠিক নহয় যিবিলাক কথা আপোনাৰ জীৱনটোৰ কাৰণে আপোনাৰ জীৱনটো চলাই নিয়াৰ কাৰণে বহুতখিনি প্ৰয়োজন আৰু ময়ো বেছি জনা শুনা মানুহ নহয় কেৱল মোৰ সম্যক জ্ঞান ধাৰণাৰে কিছুমান কথা ক'বলৈ আপোনাক চেষ্টা কৰিম আজিৰ পৰা এতিয়াৰে পৰা গতিকে আপুনি যদি আপোনাৰ এই কথাবাৰ্তাই আপোনাক কিছু সকাহ দিয়ে আপোনাৰ মনটোক কিছুমান উৎসাহ দিয়ে আপোনাৰ পাৰ্সোনালিটি ডেভেলপমেন্ট কৰাৰ ক্ষেত্ৰত যদি এই কথাখিনি আপোনাক বহুতখিনি সহায় কৰে তেনেহলে সাগে আমিও ভাল পাম আৰু আমাৰ এই কষ্টখিনিও সাগে কোনোবাখিনিত সফল হোৱা বুলি আমি মনে মনে ধৰি লম যিয়ে নহওক আজিৰ এই এপিসোডটোত মই ক'বলৈ বিচাৰিম বা মই আলোচনা কৰিবলৈ বিচাৰিম যে আমি জীৱনত কি বিচাৰো এই যে আমি দৌৰি আছো এই যে আমাক ডাঙৰ চাকৰি লাগে যে টকা লাগে এই যে ঘৰ লাগে যে মাটি লাগে যে এখন গাড়ী লাগে এই যে আমাক ধুনীয়া পত্নী লাগে বা ধুনীয়া পুৰুষ এজন লাগে এই যে আমাৰ মনে মনে থকা কিছুমান আশা আকাংক্ষা উচ্চাকাংক্ষা এইবিলাকে জীৱন নে আমাক জীৱনটোত আসল কথাবিলাক কোনোবা শিকাই দিছে নেকি যিবিলাক কথাৰ প্ৰয়োজন বহুত বেছি আছে তে জীৱনটোত আমি কেৱল এই আশা আকাংক্ষাবিলাক লৈ পেলাই আগুৱাই যাওঁতে প্ৰতিযোগিতামূলক জীৱনখনত আগুৱাই যাওঁতে আমি কেৱল হতাশাত ভুগিছো বিচৰাটো নোপোৱাৰ কাৰণে আমি কান্দিছো বা বিচৰাটো নোপোৱাৰ কাৰণে আমি কেতিয়াবা ফ্ৰাষ্ট্ৰেচনত ভুগিছো আৰু আমি মদৰ আড্ডাত মদৰ নিচাত বা আমি মাদক দ্ৰব্যৰ সহায় লৈ পেলাই আমি জীৱনটোক ভাল কৰিবলৈ চেষ্টা কৰিছো তেনেকৈ জানো জীৱন ভাল হয় নিশ্চয় নহয় গতিকে মই ক'ব বিচাৰিছো যে আসলতে এই যেটো জীবন এই যেটো প্ৰতিযোগিতাৰ এই জীৱনটোত আপুনি কেতিয়াবা নিজকে সময় দিছেনে অনেষ্টলি কক হঠাতে কক আপুনি কেতিয়াবা নিজৰ বাবে সময় অকমান উলিয়াইছেনে যিখিনি সময়ত আপুনি নিজৰ লগত কথা পাতিছে যাক কোৱা হয় কমিউনিকেশ্যনৰ ভাষাত ইন্ট্ৰাপাৰ্সোনাল কমিউনিকেশ্যন উইদিন মাইসেলফ আৱাৰসেলফ সাগে নাই কৰা গতিকে ভাবক আমি কোন দিশে গৈ আছো বহুতে কয় টেনচনত আছো বহুতে কয় ফ্ৰাষ্ট্ৰেচনত আছো বহুতে কয় ইমানখিনি পোৱাৰ পিছতে জীৱনটো উদযাপন কৰিব পৰা নাই কিয় পৰা নাই আসলতে আপুনি বিচাৰিছে কি এই কথাবিলাকৰ প্ৰশ্নৰ উত্তৰ এই কথাবিলাকৰ প্ৰশ্নৰ উত্তৰ আপোনাৰ লগত যদি নাই তেনেহলে আপুনি এজন বিৰাটেই দুখীয়া মানুহ আৰু যদি আপোনাৰ লগত আছে তেনেহলে আপুনি জীৱনটো উদযাপন কৰাৰ কাৰণে আপোনাৰ হাতত কিছুমান কাৰক আছে গতিকে মই ইউটিউব চেনেলটোৰ দ্বাৰা আপোনাক মাজে সময়ে এনেকুৱা ধৰণৰ কথা কিছুমান ক'বলৈ চেষ্টা কৰিম প্ৰথম কথা জীৱনে আমাৰ পৰা কি বিচাৰে একদম 1 নম্বৰ কথাটো হ'ল জীৱনে আমাৰ পৰা অকমান সময় বিচাৰে কি সময় পৃথিৱীৰ প্ৰত্যেকগৰাকী মানুহৰে দুখ কৰিব পৰাকৈ কিছুমান কাৰক আছে আৰু পৃথিৱীৰ প্ৰত্যেকজন মানুহৰে সুখত থাকিব পৰাকৈ অনুভূতি লাভ কৰিব পৰাকৈ কিন্তু কেইটামান কাৰক আছে অৰ্থাৎ আপুনি যদি ভাবে মই দুখত থাকিম বহুত কেইটা কাৰণ আছে আপুনি যদি ভাবে মই সুখ অনুভৱ কৰিম তেনেহলে সেইবিলাক কাৰণো আপোনাৰ লগতেই আছে কেৱল আপুনি কি ভাবিছে সেইটো আটাইতকৈ ডাঙৰ কথা এটা ডাঙৰ চাকৰি হকত দৰমহা ষ্টেটাছ বাইক গাড়ী সম্পত্তি এইবিলাকে জানো জীৱন আপুনি জীৱনক সময় দিছেনে জীৱনে আপোনাৰ পৰা কিন্তু কোনোবাখিনিত অকনমান একান্ত ভাবে নিজৰ বাবে সময় বিচাৰে আপুনি ব্যস্ত মই জানো আপোনাৰ বহুত কাম মই হেও জানো মানি লও কিন্তু তাৰ মাজত আপুনি জীৱনক অকনমান সময় দিবলৈ শিকক দ্বিতীয়তে জীৱনত আপুনি ডাঙৰ কাম একো কৰিব নালাগে যিবিলাক ডাঙৰ কাম কৰিব লগা আছিল পৃথিৱীৰ বিখ্যাত বৈজ্ঞানিকসকলে বিখ্যাত দাৰ্শনিকসকলে কৰি থৈ গুচি গ'ল আমি কেৱল সৰু কাম কিছুমান কৰি সিনসিয়াৰিটি মেইনটেইন কৰি আমি জীৱনটো আগুৱাই নিব লাগে তাৰ মানে মই ক'ব বিচাৰিছো যে আপুনি জীৱনত সৰু কথাবিলাকক ইগনোৰ কেতিয়াও নকৰিব সৰু কথা মানে সৰু ডাঙৰৰ কোনো ডেফিনিশ্যন নাই কিন্তু আপোনাৰ মনটোৱে যেটো কয় আপোনাৰ মনত বহুত পাৱাৰ আছে আপোনাৰ মনে বিভিন্ন সময়ত আপোনাৰ অৱচেতন মনত থকা পাৱাৰখিনি সাবকনসিয়াস মাইণ্ডত থকা পাৱাৰখিনি আপোনাক বিভিন্ন ক্ষেত্ৰত গাইড কৰি আছে কিন্তু আপুনি সেইটোক ইগনোৰ কৰি আছে কাৰণ আপোনাৰ লক্ষ্য বেলেগত আপোনাৰ এই লক্ষ্যটো কোনে থিৰাং কৰি দিছে আপোনাৰ লক্ষ্যটো থিৰাং কৰি দিছে প্ৰতিযোগিতামূলক পৃথিৱীখনে আপোনাৰ মা দেউতাই আপোনাৰ শিক্ষকে আপোনাৰ পাঠ্যক্ৰমে কিন্তু আপোনাৰ মনত এটা লক্ষ্য আছে সেই লক্ষ্যটোক আপুনি ইগনোৰ কৰিছে আৰু যিগৰাকী মানুহে নিজৰ মনৰ লক্ষ্যটোত উপনীত হোৱাৰ কাৰণে অহৰহ চেষ্টা কৰিছে অহৰহ কষ্ট কৰিছে কষ্টখিনি তেওঁৰ কাৰণে কষ্ট হোৱা নাই সেই কষ্টখিনি তেওঁৰ কাৰণে সুমধুৰ সময় হৈ পৰিছে কিন্তু আমি প্ৰতিযোগিতামূলক পৃথিৱীখন সমাজে দিয়া সেই লক্ষ্যটোত আগবাঢ়ি যাবলৈ খুজুতে আমাৰ জীৱনটো পাজুল লাগে আমাৰ জীৱনটোত কিছুমান বেমেজালিৰ সৃষ্টি হয়
গতিকে মই এই ইউটিউব চেনেল চাই থকা সকলকে অনুৰোধ কৰিব বিচাৰোঁ প্ৰথমতে নিজক সময় দিয়ক দ্বিতীয়তে সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক সপোন সেই সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে আপুনি চেষ্টা কৰক তাৰ পিছত আপুনি কি কৰিব লাগিব জানেনে জীৱনটো উদযাপন কৰাৰ কাৰণে আপোনাৰ কমিউনিকেশ্যনটো ভাল হ'ব লাগিব জীৱনে সেইটো বিচাৰে কমিউনিকেশ্যন যোগাযোগ কোৱা হয় কোৱালিটি অফ লাইফ ইজ ডিপেণ্ড অন দ্য কোৱালিটি অফ কমিউনিকেশ্যন যদি আপোনাৰ জীৱনত কোৱালিটি অফ কমিউনিকেশ্যন আছে আপোনাৰ যোগাযোগৰ যদি সেই মাত্ৰাটো সেই কোৱালিটিটো ভাল হয় তেনেহ'লে আপোনাৰ জীৱনটো সুন্দৰ হ'ব গতিকে সেই আপোনাৰ যোগাযোগবিলাক কমিউনিকেশ্যন স্কিলছবিলাক আপোনাৰ বেলেগৰ লগত থকা সম্পৰ্কবিলাক কিমান সুমধুৰ কিমান শকত কিমান ভাল কিমান শক্তিশালী সেইটো কৰাৰ ওপৰত আপুনি গুৰুত্ব দিছেনে যদি দিয়া নাই অনেষ্টলি কৈছোঁ আজিৰ পৰাই দিয়ক কাৰণ আপুনি গম পাব এইখন পৃথিৱীত টকাই মাত নামাতে এইখন পৃথিৱীত যদি মাত মাতে সেয়া হ'ল একমাত্ৰ সম্পৰ্ক গতিকে আগন্তুক সময়ত আপুনি আমি জীৱন সম্পৰ্কে বহুতবিলাক কথা পাতি যাম কিন্তু এটাই কথা জীৱনটো খুব সুন্দৰ লাইফ ইজ নিডাৰ ব্লেক নৰ হোৱাইট ইটছ কালাৰফুল আৰু জীৱনত যদি আপুনি আগুৱাব বিচাৰিছে জীৱনটো যদি উপভোগ কৰিব বিচাৰিছে জীৱনটোৰ পৰা যদি আপুনি ডাঙৰ উপহাৰ নিজক দিব বিচাৰিছে তেনেহ'লে সময়ৰ লগত খোজ মিলাওক জীৱনে কয় যে সময়ৰ কাম সময়ত কৰিব লাগিব পাংচুৱেল হওক সময়ক সন্মান দিবলৈ শিকক দুখক আঁকোৱালি লওক জীৱনটো দুখ আহিবৰে দুখ জীৱনৰ কাৰণে আলহী সুখ জীৱনৰ কাৰণে আলহী গতিকে জীৱনৰ আলহীক আপুনি কেতিয়াও ইগনোৰ কৰিব নোৱাৰে গতিকে জীৱনটো উদযাপন কৰক জীৱনটো হাঁহি মুখে আগুৱাই লৈ যাওক দেখিব জীৱনে আপোনাক প্ৰতিটো মুহূৰ্তত কিছুমান উপহাৰ দিছে আৰু সেই উপহাৰবিলাক আপোনাৰ ভাল লাগিছে আজিলৈ এইখিনিয়ে কিন্তু আকৌ বিভিন্ন কথা বাৰ্তা লৈ পেলাই এই ইউটিউব চেনেলটোত আপোনাক লগ পাম ধন্যবাদ